হেল্ল' ফ্ৰেণ্ডছ, আজি মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দিৰাঙৰ দ্বিতীয়টো দিন। ৰাতিপুৱা আমি খুব সোনকালে উঠিলোঁ 6টা বজাতে, আৰু এইখন হোটেলতে আমি আছিলোঁ, বুদ্ধা হোটেল। আৰু ইয়াৰে ৰুম ৰেণ্ট পাৰ নাইট 1500 টকা বৰ্তমান লৈ আছে। ছিজন আহিলে হয়তো অলপ 100-200 বাঢ়িব পাৰে, কিন্তু বহুত ভাল আৰু পৰিয়াল লৈ থাকিব পাৰে, বহুত সুন্দৰ। এতিয়া প্ৰায় 6 মান বাজিছে আৰু আমি হোটেলৰ পৰা ওলালোঁ, আৰু ওলাই আমি চেলা টানেলৰ লৈকে আগবাঢ়িলোঁ। এইখন ঠাই টানেল পোৱাৰ আগে আগে পোৱা যায়, আৰু আমাৰ শ্ৰীমতীয়ে ইয়াতে অলপ ৰখাৰ কথা চিন্তা কৰিলে, আৰু আহিয়ে ইয়াত যিবোৰ বৰফ পৰিছে সেইবোৰ চুব আৰম্ভ কৰি দিলে তাই। এয়াই হৈছে চেলা টানেল। কি সুন্দৰ পৰিৱেশৰ মাজত অৱস্থিত। শুভ্ৰ দলিচাই যেন গোটেই পাহাৰবোৰক আগুৰি হেঁচি ধৰিব বিচাৰিছে। অতি মনোৰম দৃশ্য, অতি সুন্দৰ দৃশ্য। প্ৰায় 13,000 উচ্চতাত থকা এই চেলা টানেলটি যোৱা 9 মাৰ্চ 2024 আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই উদ্বোধন কৰে। পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ বাইলেণ্ড টানেল এই চেলা টানেলটি। মোৰ পৰিয়াল আৰু ছোৱালীজনী প্ৰায় মন ভৰি বৰফবোৰ খেলিলে, খেলি খুব ভাল পাইছে, আৰু ভাল লাগিবই। ঠাইখনে বহুত সুন্দৰ আৰু মৰম লগা। আপোনালোকেও আহিব। আমি ইয়াৰ পিছত আমি পুনৰ যশৱন্তগড় ৱাৰ মেমৰিয়েলৰ পিনে আগবাঢ়িছোঁ। এইখনেই হৈছে বিখ্যাত ৰাইফলমেন যশৱন্ত সিং ৰাৱতৰ স্মৃতিক্ষেত্ৰ। 1962 যেতিয়া চীনো ইণ্ডিয়া ৱাৰ হৈছিল, তেতিয়া তেখেতে বহুত বীৰত্বৰে চীনা সৈন্যসকলক প্ৰায় 72 ঘণ্টা ধৰি অকলেই ইয়াতে ভেটি ৰাখিছিলে এইখন ঠাইতে। ইয়ালৈ আহিলে আপোনালোকে দেখিবলৈ পাব বিভিন্ন পৰ্যটকে বা বাইকাৰসকলে নিজৰ নিজৰ যিবোৰ লগো থাকে ইয়াতে লগাই ৰাখে, তেওঁলোকৰ উপস্থিতি দৰ্শাবৰ বাবে। বৰ মৰম লগা কিছুমান লগো আছে। আপোনালোকৰো যদি লগো আছে তেনেহ'লে ইয়াত লগাব পাৰে। ইয়ালৈ আহিলে আপোনালোকে এই হোটেলতে খোৱা লোৱা কৰিব পাৰে। বৰ সুন্দৰ ভাত, পৰঠা ইত্যাদি পোৱা যায়, আৰু গোটেইখিনি আৰ্মিসকলে, আমাৰ ভাৰতীয় সৈনিকসকলে প্ৰভাইড কৰে। সেল্ফ ছাৰ্ভিচ তেওঁলোকে দিয়ে। আপোনালোকে লৈ আনি টেবুলত বহি খাব লাগে, আৰু খোৱা শেষ হোৱাৰ পিছত আকৌ বস্তুবোৰ সামৰি নিৰ্দিষ্ট এটা ঠাইত থ'ব লাগে। এনেদৰে আপোনালোকে ডিনাৰ বা কিছু সময় ইয়াতে এনজয় কৰিব পাৰে বা থাকিব পাৰে। আৰু ইয়াতে আপোনাৰ উইণ্টাৰ ক্লথ কিছুমানো পোৱা যায়, যিবোৰ আপুনি কিনিব পাৰে।
এতিয়া আমি সেৱা এটা জনোৱাৰ উদ্দেশ্যেৰে ৰাইফলমেন যশৱন্ত সিং ৰাৱত তেখেতৰ স্মৃতি ক্ষেত্ৰলৈ আমি আগবাঢ়িলোঁ। আপোনালোকেও চাওকচোন বাৰু। তেখেতেই হৈছে ৰাইফলমেন যশৱন্ত সিং ৰাৱত। তেখেতক আমি এটা প্ৰণাম জনালোঁ। আৰু দেখিছে তেখেতৰ কাপোৰ কিছুমান আছে যিসমূহ তেখেতে ব্যৱহাৰ কৰিছিলে, এই সকলোবোৰ সজীৱ কৰি ৰখাৰ চেষ্টা কৰিছে তেওঁলোকে। এইখন ঠাইতেই ৰাইফলমেন যশৱন্ত সিং ৰাৱতে চীনা সৈন্যক 3 দিন ধৰি ভেটা দি ৰাখিছিলে অকলেই। অতি বীৰত্বেৰে তেখেতে যুঁজ দিছিলে চীনা সৈন্যৰ বিৰুদ্ধে আৰু শেষত শ্বহীদ হয়। আৰু ইয়াত সহযোগ কৰিছিলে অৰুণাচলী 2 ভনী চেলা আৰু নুৰা। আৰু চেলা আৰু নুৰাৰ সহযোগত যশৱন্ত সিং ৰাৱতে যথেষ্ট বীৰত্বেৰে যুঁজিবলৈ সাহস পাইছিলে। আৰু চেলা আৰু নুৰাও এই যুদ্ধত শ্বহীদ হয়। উল্লেখ আছে যে চেলাই নিজেও বন্দুক হাতত তুলি লৈছিল চীনা সৈন্যৰ বিৰুদ্ধে আৰু গুলি ফুটাইছিল চীনা সৈন্যৰ প্ৰতি। আমাৰ শ্ৰীমতীয়ে তাতে বিনামূলীয়া যিটো চাহ প্ৰদান কৰা হয় সেইটো তাত গ'লে প্ৰায় খায়েই আৰু নিজেও পিছত আকৌ ধুই মেলি আকৌ থৈ দিয়ে কাপটো। আৰু ইয়াত ধুব লাগে, পানী চানী সকলো ৰেডি থাকেই যিহেতু। চেল্ফ ছাৰ্ভিচ, নিজেই ল'ব লাগে আৰু নিজেই কাপখিনি ধুই পেলাই থ'ব লাগে। কিছু সময় আমি তাত থকাৰ পিছত আমি এতিয়া চেলা পাছলৈকে আগবাঢ়িছোঁ। এতিয়া প্ৰায় 10:30 মান বাজিছে আৰু আহকচোন আমি সকলোৱে এই যাত্ৰাটি অলপ উপভোগ কৰোঁ। আচৰিত, কিবা এক ক'ব নোৱাৰা অনুভৱে যেন আমাক মোহাচ্ছন্ন কৰি ৰাখিছে। এই পৰিৱেশে ইমান সুন্দৰ এক পৰিৱেশ কেৱল আত্মবিভোৰ নিশ্চুপ হৈ কেৱল উপভোগ কৰি গৈ থাকিলোঁ। বৰ মৰম লগা।
এয়া আমি এতিয়া চেলা পাছ আহি পালোঁ। প্ৰথমে চেলা লেকটো পোৱা যায়, যিহেতু আমি টানেল হৈ আহিছোঁ সেই লেকটো আগতে পাইছোঁ। আৰু এইটো হৈছে চেলা পাছ। চেলা পাছৰ এইটো গেট, আৰু এইটো টাউনৰ যোৱা এইটো প্ৰথমটো গেট। এতিয়া টানেলৰ পিনে যিটো গেট বনাইছে এইটো দ্বিতীয়টো গেট। টানেল নোহোৱাৰ আগতে প্ৰায় এইফালেদি মানুহখিনি আহে, আৰু বৰ্তমানো আহে, আৰু বৰ এটা মনোৰম লগা, বৰ যথেষ্ট সুন্দৰ, আৰু যথেষ্ট ইয়াত ভিজিবিলিটি কম। এনি টাইম ইয়াত কুঁৱলী থাকেই থাকে। যিসকলে নতুনকৈ অৰুণাচল আহিম বুলি ভাবিছে তেওঁলোকে অতি অভিজ্ঞ ড্ৰাইভাৰ বা চালক তেওঁলোকে যাতে লৈ আহে, কাৰণ ইয়াতে ভিজিবিলিটি যথেষ্ট কম। সমান ঠাইত চলোৱা আৰু একা বেকা পাহাৰৰ মাজে মাজে কুঁৱলী আৰু বৰফ আবৃত ঠাইত গাড়ী চলোৱাটো সহজ কথা নহয়। এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰহে আপোনালোকে লৈ আহিব। আপোনালোকে দেখিছেই যথেষ্ট পৰ্যটক আহিছে। পৰ্যটকৰ বাবে আমি গাড়ী ৰখিবৰ ঠাই পোৱা নাই। এনেদৰে আমি আগবাঢ়ি গৈ থাকিলোঁ যাতে গাড়ীখন ক'ৰবাত পাৰ্ক কৰিব পাৰোঁ ঠাই চাই চাই। দেখিছে চাৰিওপিনে বৰফ, অতি সুন্দৰ, ৰাস্তা পৰ্যন্ত বৰফ পৰি আছে। যথেষ্ট পিছল, আৰু গাড়ী লাহে লাহে চলাব লাগে। কিছু দূৰ আগুৱাই অহাৰ পিছত আমি এইখন ঠাইতে গাড়ীখন ৰখাৰ সুযোগকণ পালোঁ, আৰু ইয়াতে আমি গাড়ীখন পাৰ্ক কৰি দিওঁ। দেখিছেনে অলৰেডি ইয়াত পৰ্যটক আছেই। গাড়ীখন ৰখালোহে মাত্ৰ, আমাৰ পৰিয়াল আৰু ছোৱালী বৰফ খেলাত লাগি গ'ল। কি বনাইছে নাজানো, তেওঁলোকে বনাইছে, খেলিছে একেবাৰে সৰু ছোৱালী আৰু।
শ্ৰীমতীক অনুসৰণ কৰি ময়ো বৰফতে বাগৰি দিলোঁ এবাৰ। চালোঁ কেনেকুৱা লাগে, ভালেই লাগে দেখোন। আৰু কিছু সময় আমি তাত ফূৰ্তি অলপ কৰাৰ পিছত আমি পুনৰ ঘূৰি আহিলোঁ চেলা টানেল হৈ। চেলা টানেললৈকে যাম তেতিয়া, আৰু সেইপানেদি আমি আগবাঢ়ি গৈ থাকিম। ক'লৈ গৈ পাওঁ চাই লওঁ। যিদিশে চকু ফুৰাও কেৱল বৰফ আৰু বৰফ, অতি সুন্দৰ এই চেলা লেক। আমাৰ বীৰংগনা চেলাৰ নামেৰে নামাকৰণ কৰা হয় এই লেকটো। চেলা লেক হিচাপে এতিয়া বিখ্যাত আৰু জনাজাত। প্ৰায় 13,700 ফুট উচ্চতাত থকা এই চেলা লেকটি ঠাণ্ডাৰ সময়ছোৱাত পানীবোৰ গোট মাৰি বৰফ হৈ যায়, আৰু পৰ্যটকসকলে সেই পানীৰ ওপৰতে বা এই গোট মৰা পানীৰ ওপৰতে খোজ কাঢ়িবলৈ যায়। আৰু তেনে নকৰিব নালাগে, এইবোৰ সাৱধানতা হ'ব লাগে। আৰু বহুত দুৰ্ঘটনা ঘটিছে, অলৰেডি মৃত্যু ঘটিছে পানীত ডুবি। সেয়ে আমাৰ পৰ্যটকসকলেও কিছু ভুল কৰে, আৰু আমি তেনে ভুলৰ পৰা আমি দূৰত থাকিব লাগে, আৰু আমি পাৰতেই থাকিব লাগে। কোনো কাৰণতে লেকৰ ওপৰত যাব চেষ্টা কৰিব নালাগে। এটি সুন্দৰ সময় আমি বুকুত বান্ধি পুনৰ আমি টানেলৰ পিনে আগবাঢ়িলোঁ। আৰু টানেল হৈ আমি চাংটি ভেলীৰ কথা আমি চিন্তা কৰিছোঁ। আমি চাংটি ভেলীৰ পিনে যাম। চেলা পাছৰ পৰা আপোনাৰ চেলা টানেললৈ সম্পূৰ্ণ বৰফ, কেৱল বৰফ, বৰ সুন্দৰ। এইটো হৈছে দ্বিতীয়টো গেট। চেলা পাছত থকা গেটটো আছিলে প্ৰথম, এইটো দ্বিতীয়। এতিয়া প্ৰায় সংখ্যক মানুহে এই টানেল হৈয়ে যায়, আৰু যিসকল নতুনকৈ আহিম বুলি ভাবিছে অৰুণাচল পৰিয়াললৈ, তেওঁলোকে টানেল হৈ অহাটোৱে মই বিচাৰোঁ। আৰু কাৰণ সেইফালে ৰাস্তাটো যথেষ্ট ডেঞ্জাৰ, আৰু আপোনাৰ যথেষ্ট ঘন কুঁৱলী হৈ থাকে। এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰ নহ'লে সেইফালে নহাটোৱে ভাল। আহকচোন আমি চেলা টানেলটি এবাৰ চাওঁহি।
অতি সুন্দৰ এই চেলা টানেলটি উপভোগ কৰাৰ পিছত আমি এনেদৰে ওলাই আহি ঘন কুঁৱলীৰ দেখিবলৈ পালোঁ। এই টানেলটি আচলতে যাতায়াতৰ ব্যৱস্থাৰ ফালৰ পৰাই হওক বা সামৰিক দিশৰ ফালৰ পৰাই হওক খুবেই প্ৰয়োজন আছিলে আৰু অতি সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱাৰ বাবে ভাৰত চৰকাৰক নিশ্চয়কৈ আমি ধন্যবাদ দিব লাগিব। চেলা টানেলৰ পৰা কিছু দূৰ অহাৰ পিছতে আপুনি চেলা ৱাৰিয়ৰ ডিফেন্ডিং পইণ্টলৈকে আহি পাব। আমিও প্ৰায় 1:30 মান বজাত আহি পালোঁ। ইয়াতে আমি হোটেল এখন আছে, আৰ্মীসকলে ইয়াতে প্ৰভাইড কৰে খোৱা লোৱা ব্যৱস্থা পানী। আমি ইয়াতে চাহ পানী খোৱাৰ ব্যৱস্থা অলপ আছে, যিহেতু আমি ইয়াতে অলপ খাই যোৱাৰ কথা চিন্তা কৰি ইয়াতে কিছু সময় থাকোঁ। কিছু সময় তাত থাকি চাহ পানী খাই আহি কিছু দূৰ অহাৰ পিছতেই আমি আন এটি চেলা মেমৰি পইণ্টত উপস্থিত হওঁহি। চেলাই দেখুওৱা অদম্য সাহসৰ বাবে ইয়াতে কিছু স্মৃতি ৰখা হৈছে। ইয়াত কিছু সময় আমি অতিবাহিত কৰোঁ। কিছু সময় অতিবাহিত কৰাৰ পিছত আমি চাংটি ভেলীলৈ আগবাঢ়িলোঁ। এতিয়া প্ৰায় 3:30 মান বাজিছে। আমি এতিয়া চাংটি ভেলীলৈকে আগবাঢ়ি আছোঁ। যিহেতু আমাৰ হাতত সময় আছে কিছু, সেয়ে আমি তাতে চাংটি ভেলীতে আজি থকাৰ কথা চিন্তা কৰিছোঁ আৰু সেই তেনে এক উদ্দেশ্য লৈ আমি আগবাঢ়িলোঁ। বৰ্তমান ৰাস্তাটো বৰ বেছি এটা সুচল হৈ থকা নাই যদিও বা ইয়াত কিন্তু প্ৰাকৃতিক পৰিৱেশৰ এটা মনোৰম দৃশ্যৰ কোনো কিন্তু অভাৱ নাই আৰু সেইবোৰকে চাই আমি আগবাঢ়ি গৈ থাকিলোঁ। নতুন ঠাই, নতুন গাঁও, ৰাস্তা এইবোৰ সকলো যেন নতুন অনুভৱ এটা হৈছে আৰু সেই অনুভৱ লৈ আমি আগবাঢ়ি গৈ থাকিলোঁ। আৰু প্ৰায় আধা ঘণ্টামান আগবঢ়াৰ পিছতে আমি চাংটি ভেলী গেট আহি পালোঁ আৰু এয়া হৈছে চাংটি ভেলী ষ্টাৰ্টিং পইণ্ট। আজিৰ দিনটোত প্ৰায় বহুকেইটা ঠাই আমি দৰ্শন কৰিলোঁ, ভাল লাগিলে আৰু যথেষ্ট ভাগৰো লাগিল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা যদি উপদেশ পৰামৰ্শ দিব বিচাৰে তাকো দিব পাৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।